কেমেৰা কিহৰ কাৰণে কেমেৰা কিহৰ কাৰণে কৰিছে কেমেৰা কিহৰ কাৰণে কৰিছে কেমেৰা কিহৰ কাৰণে কৰিছে আমাৰ অংকুৰ চৰণী নামৰ মোৰ ভাগিন ল'ৰা হয়। সেই ভাগিন ল'ৰাজন মানে যোৱা 4 তাৰিখৰ ৰাতি পুলিচে আমাৰ গড়েশ্বৰ থানাৰ পৰা পুলিচে ধৰি লৈ যায়। পুলিচে ধৰি লৈ যোৱাত মানে আমি হতবাক হ'লোঁ যে কিয় পুলিচে ধৰি লৈ গ'ল, কিয় ধৰিলে। তাৰপিছত সিহঁতে ক'লে আমি একো ক'ব নোৱাৰোঁ, এইটো বৰবৰী থানাৰ কেছ হয়, সিহঁতে কেছ ফাইল কৰিছে, আমাক ধৰিব দিছে, আমি ধৰি দিছোঁ, আৰু ইয়াতে একো কথা নহ'ব, তহঁতে বৰবৰী থানাত যাব লাগিব। এতিয়া বৰবৰী থানাৰ পৰা গাড়ী আহি আছে, তাৰপিছত তাতে গৈ তাতে সোধা পোছা কৰিব, তাতে গম পাব। তাৰপিছত আমাক তাৰ পৰা গড়েশ্বৰ থানাৰ পৰা পঠাই দিলে। তাৰপিছত অংকুৰ চৰণীয়াক মাতিলে, মাতাৰ পিছত তাক সুধিলে, তাৰপিছত সুধি ক'লে যে তোৰ ডকুমেণ্ট ভুৱা হয়। কি ডকুমেণ্ট ভুৱা? তাৰপিছত তই ইণ্টাৰভিউ দিব গৈছিলি? ইণ্টাৰভিউ দিব গৈছিলোঁ। তাৰপিছত তাতে ভুৱা চাৰ্টিফিকেট লয়, কিয় ইণ্টাৰভিউ দিব গ'লি? তই ক'ৰবাত কিনিব লৈ গ'লি? মানে পুলিচ কামাণ্ডৰ ইণ্টাৰভিউ হৈছিলে ডিচেম্বৰৰ 12 তাৰিখত। 12 তাৰিখত ইয়াৰ পৰা গৈছে, 13 তাৰিখত হৈছে। বৰবৰী থানাৰ অন্তৰ্গত তাতে সেই ফিল্ডতে হৈছিল বোলে। তাৰপিছত তাতে কেইজনমান মানুহক মানে বেলেগ বেলেগ কৰি ছাইড কৰি থৈ দিছে। ছাইড কৰাৰ পিছত সিহঁতক আৰু এটা ডেট দিছে যে 27 তাৰিখে তহঁতে আকৌ আহিবি। তেনেকৈ মানে কোৱাতে সিহঁতে এখন ফৰ্ম দি দিছে যে এই ডেটত আহি যাবি তহঁতে। তাৰপিছত সি আকৌ ৰাগবি খেলে, সেই ল'ৰাজন ৰাগবি খেলে আৰু কেম্পিং কিবা এই জংঘলৰ ৰাফটিং এইবিলাক কৰি ফুৰে। তেওঁৰ চাৰ্টিফিকেটখন ভুৱা বুলি কৈছে। আমি সেই কাৰণটো আমি ইমান গম পোৱা নাই। প্ৰথমতে ইণ্টাৰভিউ দিয়াতে ক'লে কি এইখন ভুৱা। কিহৰ কাৰণে ভুৱা? অংকুৰক সুধিলে, অংকুৰে ক'লে যে এইখনটো মই লিগেলি দিছোঁ, মই ৰমেন কলিতা ছাৰৰ দ্বাৰা মই এইটো পৰীক্ষা দিছোঁ। এইটো সংস্কৃত টুল বুলি সেই পৰীক্ষা দিছিলে। 2016 চনত দিছে। 2016 চনত দিছে। শনেশ্বৰ বৰবৰী, ৰ'বক মই নামটো শনেশ্বৰ বৰংগাবাৰী সংস্কৃত বিদ্যালয়, এই স্কুলখনত তেওঁ পৰীক্ষাটো দিছে। তাতে পুলিচ গাৰ্ডো আছিলে বোলে। তাতে যিমান দিন পৰীক্ষা হৈছে গৈছে, সিহঁতে ঘৰৰ পৰা আপ ডাউন কৰিছে, বৰষুণৰ বতৰত তেনেকৈ ভিজি গৈছে সি। তাৰপিছত আৰু লাষ্টৰ দিনা বোলে 2জন মানুহক এক্সপেলো কৰিছে। সেই কথাটো মানে তেওঁ নিজে কৈছে, অংকুৰ চৰণীয়াই। আৰু তেনেকৈ সেই স্কুলত যিহেতু পৰীক্ষা দিছে, সেই বৰ্ডত পৰীক্ষা দিছে, সেইখন কেনেকৈ ভুৱা হ'ব পাৰে? আমাৰ মতে সেইখন ভুৱা নহয়, তাৰ মতে ভুৱা নহয়। সেইখন সি লিগেলি পৰীক্ষা দিছে। আৰু যেতিয়া ইণ্টাৰভিউ দিব গ'ল, তাতে কেনেকৈ ভুৱা বুলি প্ৰমাণিত হ'ল? যদি ভুৱা হয়, আমাক কিয় ভুৱা চাৰ্টিফিকেট দিছে? যদি সি ফেইল কৰিছে, ফেইল কৰা চাৰ্টিফিকেটখন কিয় নিদিলে? এই চাৰ্টিফিকেটখন দিছে ৰমেন কলিতা ছাৰে দিছে। ৰমেন কলিতা টেঙাজাৰ মহৰীপাৰাৰ থাকে, তাতে তাৰ প্ৰাইভেট স্কুলো আছে। তেখেতে প্ৰিন্সিপাল হয়, সেই স্কুলৰ প্ৰিন্সিপাল হয়। স্কুলখনৰ নাম আছিলে একলব্য মহৰীপাৰা একলব্য হাইস্কুল, সেইখনৰ মানে প্ৰিন্সিপাল হয়। আৰু তেখেতৰ জৰিয়তে মানে অংকুৰ চৰণীয়াই পৰীক্ষাটো দিছিলে। টকা পইচা লৈছে, 7,000 টকা লৈছে বোলে। 7,000 টকা লোৱাৰ পিছত আৰু তেনেকুৱা যে হ'ব আমিতো নাজানো। আৰু আমাক যিটো পৰীক্ষা দিছে, সেই পৰীক্ষাটো মানে লিগেলি হ'ব লাগে, আৰু তেনেকুৱা ভুৱা চাৰ্টিফিকেট দিব নালাগে কাকো। যদি ভুৱা হয়, কিয় দিছে? আজি ৰমেন কলিতাক আটক কৰিছে, খুব ভাল লাগিছে, কিন্তু তেখেতক অধিক শাস্তি দিয়ক, আৰু কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়ক, আৰু আমাৰ অংকুৰ চৰণীয়া নিৰ্দোষী হয়, তেখেতক ন্যায় দিয়ক। মই এই ক'ব বিচাৰোঁ। অংকুৰ চৰণীয়া আছে এতিয়া নলবাৰী থানাত, নলবাৰী থানাৰ জেলত আছে। তেখেতক তেখেতে পইচাৰ বিনিময়ত চাৰ্টিফিকেট দিয়া নাই। তেখেতক মানে লিগেলি পৰীক্ষা পাতিছে, পইচা লৈছে, পিছত চাৰ্টিফিকেট দিছে। মানে পৰীক্ষা পতাৰ 1.5-2 মাহ পিছত
চাৰ্টিফিকেটখন দিছে বুলি আমি জানিব পাৰোঁ। পইচা কিমান দিছিল? পইচা 7,000 টকা দিছে। কিন্তু এইখন চাৰ্টিফিকেট কেতিয়া গম পালে যে ভুৱা বুলি? এই চাৰ্টিফিকেটখন ভুৱা বুলি গম পালোঁ যেতিয়া কামাণ্ডো পুলিচ ইণ্টাৰভিউ হৈছিলে বৰবৰী থানাৰ অন্তৰ্গত, তাতে সেই ফিল্ডতে হৈছিলে বোলে। তাৰপিছত তাতে ভুৱা বুলি প্ৰমাণিত কৰিছে সিহঁতে, আৰু সেই ভুৱা প্ৰমাণিত কৰি পেলাই অংকুৰ চৰণীয়াৰ ওপৰত কেছ দিছে বুলি আমি গম পাইছোঁ।